পুনৰ স্বাগতম আমাৰ ফুলনিৰ মাজলৈ। এতিয়া সকলো ব্যস্ত হৈ আছে চাগে নিজৰ নিজৰ ফুলনিত নিজৰ নিজৰ ভাল লগা শীতকালীন ফুলৰ পুলিবোৰ ৰোৱাৰ কামত। মোৰ অৱশ্যে এতিয়ালৈকে ৰুই হোৱাকৈ নাই আৰু অলপমান বাকী আছে, অলপকৈহে ৰুই থকা হৈছে আৰু সেইবোৰ কামত লাগি থাকোঁতে ভিডিঅ'বোৰ দিয়াও দেৰি হৈছে। তাৰ মাজতে এটা ভিডিঅ' লৈ আহিছোঁ, এয়া হৈছে চম্পা গুলঞ্চ। এই দুটা নামেৰেই মই জানো, বেলেগ আৰু কিবা কিবি ইয়াৰ নাম আছে কিন্তু মই গোটেইখিনি নাজানো। এই ফুলবিধৰ দুটা ৰঙৰ আমাৰ ফুলনিত আছে। ইয়াৰ বহুতকেইটা ৰং পোৱা যায়, বেলেগ বেলেগ খুব ধুনীয়া ধুনীয়া ৰং পোৱা যায়, যদিও আমাৰ ফুলনিত এই দুটা ৰঙেই আছে আৰু এটা ৰং মই পিছত দেখুৱাম। আৰু ইয়াৰ গছজোপা চাপৰ জোপোহা হয় এইজোপা, আৰু গছ যদিও ৰং ফুলপাহৰ বহুত বেলেগ বেলেগ পোৱা যায় কিন্তু তাৰ গছজোপাৰ আকাৰ একেই। পাতটোৰ আকাৰটো অকণমান বেলেগ, মানে দুটা পাতৰ আকাৰ আছে। এই পাতটো অকণমান গোল গোল আৰু এবিধ আছে পাতটো জোঙা জোঙা, আগটো এনেকৈ জোঙা জোঙা, এইটো কিন্তু বাকী একেই গোটেইখিনি দেখিবলৈ, কিন্তু ফুলৰ ৰং বহুতকেইটা আছে আৰু তাৰ ভিতৰত গোটেই কেইপাহেই ধুনীয়া দেখিবলৈ, কিন্তু গোন্ধটো বহুত বেছি ধুনীয়া, খুব ধুনীয়া গোন্ধ এটা দিয়ে। আৰু এই গছজোপাৰ ডালবোৰ ফোপোলা, সেইকাৰণে ডালৰ পৰা নহ'ব বুলি বহুতে কয়, কিন্তু মই তাৰ মাজতে ডাল এনেকৈ কাটি ৰুই চাইছিলোঁ। প্ৰথমবাৰ এনেকৈ কাটিঙৰ পৰা কৰি চাওঁতেই পচাই চাওঁতেই ধুনীয়াকৈ শিপা ওলাই গ'ল, নতুন এটা পুলি পালোঁ। সেইকাৰণে তাৰপিছত কেইবাটাও এনেকৈ কাটিং ৰুই চালোঁ। আৰু এই কাটিংটো কাটি অনাৰ পিছত, ডালটো কাটি অনাৰ পিছত লগালগ ৰুই দিব নালাগে, অলপমান সেই আঠাজাতীয় বস্তুটো শুকোৱাৰ পিছতহে বালি মাটিত গুজি ৰাখি থ'ব লাগে, বা টাবত ৰুওঁ বুলি ক'লেও ৰুই দিব পাৰে। মই এই আগৰ কাটিংটো ডাইৰেক্ট টাবতে দিছিলোঁ। ইয়াৰ পাতখিনি দেখিছে অকণমান জোঙা জোঙা, আগটো জোঙা জোঙা, আৰু এইটো মই সৰু টাব এটাতে এনেকৈ দি ৰাখিছিলোঁ প্ৰথম কাটিংটো, বালি মাটি আৰু লগতে অকণমান কেঁচুসাৰ মিলাই ৰাখি থৈছিলোঁ। এইটো ধুনীয়াকৈ এতিয়া শিপা ওলাইছে, বহুতখিনি পাতো ওলালে নতুন নতুন। এতিয়া সেইকাৰণে ভাবিছোঁ এইটো ডাঙৰ টাব এটালৈ দি দিওঁ, কাৰণ নহ'লে বাঢ়িবলৈ দিগদাৰ পাব, আৰু যিহেতু এই গছজোপা অকণমান ডাঙৰ হয়, শকত হয়, ঠাল ঠেঙুলি বহুতখিনি ওলায়, সেইকাৰণে দি দিওঁ বুলি ভাবিলোঁ। সেই জোঙা পাতৰ যিটো কৈছে সেইটো ৰাণী কালাৰ আছিল, আৰু সেই গছজোপা এজোপা আছিল। গছজোপা মানে চক পাই পেলাই বহুত এনেকুৱা অৱস্থা হ'ল। প্ৰথম টাবত আছিল, খুব ধুনীয়াকৈ ফুলিছিল, আৰু ফুলাৰ সময়তে এখন ফটো আছিল। তাৰপিছত ঘৰ বনোৱাৰ সময়ত আকৌ মাটিলৈ দিলোঁ, তাৰপিছত যেতিয়া মাটিৰ পৰা উঠালোঁ, প্ৰথম টাবলৈ দিলোঁ, টাবৰ পৰা আকৌ মাটিলৈ দিলোঁ, এনেকৈ 2-3বাৰ সলাওঁতে গছজোপা মৰি যোৱাৰ নিচিনা হৈছিল। সেইকাৰণে মই ভাবিলোঁ যে মৰি যোৱাৰ আগতেই পুলি এটা কৰি ৰাখি থওঁ কাটিঙৰ পৰা, আৰু তাৰেই পুলি এইটো হ'ল। আৰু এতিয়া অৱশ্যে সেই গছজোপাৰো পাত ওলাইছে এটা দুটা, কিন্তু তথাপিতো ইমান ভাল হোৱা নাই। যদিও মৰিও যায় তেতিয়াহ'লে তাৰ সঁচটো মোৰ ওচৰত থাকি যাব, সেইকাৰণে মই এনেকৈ প্ৰত্যেকজোপা গছৰে এটা দুটা কাটিং কৰি ৰাখোঁ, পুলি কৰি ৰাখোঁ। বছৰৰ বেছিভাগ সময়তে ফুল দি থকা ফুলগছ হয় এজোপা চম্পা বা গুলঞ্চ, কিন্তু ঠাণ্ডা বেছিকৈ পৰাৰ সময়তহে পাতবোৰ সৰি যায়, লঠঙা হৈ যায় গছজোপা, কিন্তু বাকী সময়ছোৱাত ধুনীয়াকৈ ফুল দিয়ে। আৰু ফুলৰ লগতে গোন্ধটো ইমান ধুনীয়া যে যদি এজোপা মানে ফুলনিৰ মাজত ৰুই থয় তেতিয়া গোটেই ফুলনিখনেই ধুনীয়াকৈ মলমলাই থাকে। আৰু এতিয়া যিটো কাটিং কৰিবলৈ আনিছোঁ সেই গুলপীয়া, পাতল গুলপীয়া বগাটো, তাৰে আৰু এটা মই কাটিং আগতে কৰি ৰাখি থৈ দিছিলোঁ, দুটামানটো কৰা হ'ল, বিক্ৰীও কৰা হ'ল। তাৰে এইটো 20 দিনমান হৈছে, তাৰ সেয়া শিপাবোৰ ওলাবলৈ আৰম্ভ কৰিছে। মই এতিয়া উঠাব পৰা হোৱা নাছিল, কিন্তু মই দেখুৱাবৰ কাৰণেই শিপাখিনি ওলাইছে নে নাই ওলাই সেইটো দেখুৱাবৰ কাৰণে উঠাই দিলোঁ। আৰু যিহেতু মই উঠাই দিলোঁৱেই, সেইকাৰণে এই সৰু টাবটোতে যিটোত আগৰটো দিয়া আছিল তাতে মই আকৌ এইটো দি থওঁ, নহ'লে বাৰে বাৰে এনেকৈ উঠাই থাকিলে এই সময়ৰ যিটো শিপা নতুনকৈ হ'লে খুব থুনুকা হয়, অকণমান ইফাল সিফাল লাগিলেই মানে ভাগি থাকে। সেইকাৰণে মই বেছিকৈ হেঁচি মেলি দিয়াই নাই, অকণমান হাতেৰে গাঁত এটা কৰি লৈ তাতে বহাই আকৌ ওপৰত বালিখিনি দিহে দিছোঁ। এনেকৈ নলৰোৱাকৈ কেইদিনমান ছাঁতে থৈ দিব লাগিব। আৰু যিটো নতুনকৈ কাটি আনিছোঁ সেইটো সেই বালিখিনিতে গুজি থৈ দিম। এতিয়া ইয়াৰ ওপৰত মই ভালকৈ মাটি, বালি, গোবৰ এইখিনি ভালকৈ দি দিম। খালি মাটিত যেতিয়া ৰুৱে তেতিয়াতো একো যত্ন ল'বই নালাগে গছজোপা। যদি টাবত ৰুৱে তেতিয়াহ'লে এটা কথা মন কৰিব লাগে, যাতে পানী বেছিকৈ নাপায়, কম পানী পালেই ধুনীয়াকৈ বাঢ়ে গছজোপা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।